আইজনী আইজনী ক'ত আছ এইফালে আ কোৱা দেউতা আইজনী তই যেনেকে সদায় মন্দিৰৰ দুৱাৰৰ আগত মোক বহাই থৈ আহ তেনেকে আজিও লৈ যা কাৰণ মন্দিৰলৈ এইকেইদিন বহুত মানুহ অহা যোৱা কৰি আছে মই 2 পইচা বেছিকেহে পাম মই অকলে ইমান দূৰবাট এখন ভৰিৰে জঁপিয়াই যাবই নোৱাৰো বৈচোন বৈ তই মোক লৈ যা দেউতা নালাগে আৰু ভিক্ষা খুজিব কাৰণে তুমি আৰু কিমান ভিক্ষা খুজি ঘৰখন চলাই থাকিবা আজিৰ পৰা কেৱল তুমি ঘৰত থাকিবা এতিয়া তোমাৰ বয়সো হৈছে মই বাহিৰত কাম কৰিবলৈ যাম মই সকলোবোৰ গম পাওঁ ৰাস্তাত মন্দিৰত কৰবাত যে মই ভিক্ষা খুজি থাকিলে তই লাজ পাওঁ আৰু তোৰ লগৰ সমনীয়া সকলোবোৰ বিয়া পাতি সংসাৰ কৰিলে কেৱল তইহে বাকী আছ আৰু এইবোৰ সকলো মোৰ কাৰণেই হৈছে কিন্তু তই অলপো চিন্তা নকৰিবি মই তোৰ বিয়াৰ কাৰণে ল'ৰা চাইয়ে আছো যদি ভাল ল'ৰা এজন লগ পাওঁ তেতিয়াহ'লে মই তোৰ বিয়া আজিয়ে পাতি দিম দেউতা তুমি ইয়াতে বহা আৰু ভিক্ষা খুজিব কাৰণে তুমি কলৈকো গুচি নাযাবা তুমি ইয়াতে থাকিবা মই তোমাক পিছবেলা সময়ত নিবলৈ আহিম হ'ব তই যা এতিয়া ঘৰলৈ মুকুতা তই ঘৰত আছ যদি সোনকালে ওলাই আছোন তোৰ লগত বহুত ডাঙৰ কথা এটা পাতিবলগীয়া আছে মুকুতা মামনি খুৰী আপুনি আৰু কি ইমান ডাঙৰ কথা পাতিবলগীয়া আছে সোনকালে কওক মোৰ কিন্তু বহুত ভয় লাগিছে খুৰী দেউতাৰ কিবা হ'ল নেকি বাৰু সোনকালে কওক কি ক'বলগীয়া আছে সোনকালে কওক মুকুতা তই অলপো ভয় নাখাবি তোৰ দেউতাৰ একোৱে হোৱা নাই এটা ভাল খবৰহে আছে মোৰ বাইদেউৰ ল'ৰাই তোক এখন বিয়াত দেখিছিল আৰু পছন্দ কৰিছে সোনকালে বোলে বিয়া পাতি লৈ যাব তোক এই কথাটো ক'বলৈহে মই আহিলো জাননে মুকুতা ল'ৰা বহুত ধনী ঘৰৰ হয় বাপেকে কেৱল ধনী দুখীয়া অলপমান বিচাৰ কৰে কিন্তু মাকজনীয়ে অলপো নাচায় ধনী দুখীয়া সকলোকে সমান বুলি ভাবে তোৰ কথা সকলো মানুহৰ মুখে এতিয়া তোক চাব কাৰণে সোনকালে আহিব ইয়ালে দেউতাই মোৰ বিয়াৰ কাৰণে বহুত চিন্তা কৰি আছিলে দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিবনে নাপাতে কিন্তু এই কথাষাৰ দেউতাই যদি গম পায় বহুত ভাল পাব এই কথাষাৰ শুনি মোৰ বহুত ভাল লাগিছে তোকো যে কোনোবা ভাল ঘৰৰ মানুহে পছন্দ কৰিছে আৰু বিয়াৰ কাৰণেও সাজু হৈছে কিন্তু দেউতা মোৰ তোমালৈহে বেয়া লাগিছে মই যদি বিয়া হৈ গুচি যাওঁ তেতিয়া তুমি একেবাৰে অকলশৰীয়া হৈ যাবা ঘৰত তুমি অকলে থাকিব লাগিব তেতিয়া তুমি কি কৰি থাকিবা আৰে ছোৱালী জনম হলে এদিন নহলে এদিন বিয়া হ'বই লাগিব আৰু তই যদি বিয়া হৈ গুচি যাওঁ মই তেনেকে অকলে থাকিব পাৰিম দেউতা শুনিছো ল'ৰা বহুত ধনী ঘৰ হয় বাপেকে ধনী দুখীয়া অলপমান বিচাৰ কৰে বোলে কিন্তু মাক গৰাকীয়ে সকলোকে সমান বুলি ভাবে আৰু তেখেতসকলে ডাঙৰকৈ বিয়া পাতিহে লৈ যাব আৰু তুমিচোন জানাই বিয়া এখন পাতিব কাৰণে গহনা কাপোৰ কিমান বস্তুৰ প্ৰয়োজন হয় এইবোৰ তুমি কেনেকৈ যোগাৰ কৰিবা আমাৰচোন পইচাহে নাই তই সেইবোৰ অলপো চিন্তা নকৰিবি বিয়াৰ কাৰণে প্ৰয়োজনীয় গহনা কাপোৰ সকলোবোৰ মই যোগান ধৰিম ৰাতিপুৱা সোনকালে গাঁওবুঢ়াৰ ওচৰলৈ যাম ওলাবি তয়ো ভিখাৰীৰ জীয়েকৰ বিয়া এইবাৰ মানে আমি ভিখাৰীৰ ঘৰৰ বিয়াও খাবলৈ পাম মহাজন ডাঙৰীয়া মোৰ এজনীয়ে ছোৱালী তাইক বিয়া পাতি উলিয়াই দিবলৈ মোৰ বৰ মন কিন্তু বিয়া এখন পাতিবলৈ বহুত পইচা লাগিব মোৰ হাতত ইমান পইচাই নাই আপুনি মোক 10,000 টকা ধাৰত দিব নেকি মই 2 মাহৰ ভিতৰতে আপোনাক সকলোখিনি পইচাই ঘূৰাই দিম আপুনি মোক সহায় কৰক মহাজন ডাঙৰীয়া 10,000ত দেখোন ভাল কাপোৰ এযোৰো নাপায় আপুনি 10,000ত এখন বিয়া পাতিম বুলি কৈছে পিছে ছোৱালীৰ লগতনো কি বস্তু দিব আপুনি ল'ৰা বহুত ধনী ঘৰৰ হয় ইঞ্জিনিয়াৰ কৰে সেইকাৰণে একো বস্তু নালাগে বুলি কৈছে ভাল বহুত ভাল লাগিল শুনি ৰবি মইতো এতিয়াই 10,000 টকা দিছো ছোৱালীজনীক ভালকে বিয়া পাতি উলিয়াই দিবি এয়া ল 10,000 টকা আপোনাৰ মগজুটো অকমান বেয়া হ'ল নেকি কি দৰকাৰ ইহঁতৰ 10,000 টকা দি পঠিয়াবৰ কাৰণে এতিয়া 10,000 টকা আমাক কেনেকৈ ঘূৰাব পাৰিব বাপেকে দেখোন য'তে ত'তে কেৱল ভিক্ষা খুজি থাকে আৰু ভিক্ষা খুজি দিনটোত কেৱল 10 টকা বা 20 টকাহে পায় এনেকৈ আমাৰ 10,000 টকা কেতিয়া ঘূৰাব 7 জনম লাগিলেও আমাৰ 10,000 টকা ঘূৰাবই নোৱাৰিব কিয় আপুনি দি পঠিয়ালে 10,000 টকা
তুমি মোক কি ভাবিছা মই সিহঁতৰ 10,000 টকা দি সহায় কৰিছো বুলি নাই নাই সেয়া কেতিয়াও হ'ব নোৱাৰে ইঞ্জিনিয়াৰ ল'ৰাই ভিখাৰী ছোৱালীক বিয়া কৰাব আৰু মই ইমানে ফূৰ্তিনে যে 10,000 টকা সিহঁতক দি দিছো মোৰ দুজনী ছোৱালীক বিয়া দিলো ইঞ্জিনিয়াৰ ডক্টৰ ল'ৰাক বিচাৰি বিচাৰি নাপাই শেষত আমি দোকানী ল'ৰাকহে বিয়া দিলো কিন্তু এই ভিখাৰীৰ জীয়েকজনী ইঞ্জিনিয়াৰ ল'ৰাই বিয়া কৰাব এই কথাষাৰ শুনি মই কিমান যে জ্বলিছিলো কিমান যে মোৰ খং উঠিছিল সেইটো তুমি কি বুজিবা আপুনি এইবোৰ কি কৈ আছে মই কিন্তু একো বুজি পোৱা নাই ভালকে কথাবোৰ বুজাই কওকচোন হেল্ল' ৰামু এতিয়াই আমাৰ ঘৰৰ পৰা এজন লেঙেৰা মানুহ আৰু এজনী ছোৱালী ওলাই গৈছে আৰু সেই লেঙেৰা মানুহজনৰ হাতত 10,000 টকা আছে তই সেই মানুহজনে গম নোপোৱাকৈ পইচাখিনি চুৰ কৰি দৌৰি গুচি যাবিগৈ আৰু সেই মানুহজনে কেতিয়াও দৌৰি দৌৰি তোক ধৰিবই নোৱাৰিব তই এতিয়াই সোনকালে কৰ কামটো এতিয়া ভিখাৰীটোৱে জীয়েকৰ বিয়া কেনেকে পাতে ময়ো চাই থাকিম আপোনাক মই মিছাতে ভুল বুজি আছিলো আপোনাৰ কিন্তু বুদ্ধি আছে দেই আমাৰ পইচাখিনি ঘূৰাই পাম আমি আইজনী মই তোক কৈছিলো নহয় তোৰ বিয়াও মই ডাঙৰকৈ পাতি দিম বুলি এতিয়া বিয়াৰ কাৰণে ভাল আৰু ধুনীয়া কাপোৰ এযোৰ তইও পিন্ধিব পাৰিবি চোৰ চোৰ মহাজন ডাঙৰীয়া আপুনি দিয়া 10,000 টকা এতিয়া চুৰ হৈ গ'ল আমি ঘৰ নাপালোগৈ ৰাস্তাতে চুৰ হৈ গ'ল এতিয়া মোৰ ছোৱালীজনীক কেনেকে বিয়া পাতি দিম ভাল কাপোৰ এযোৰ পিন্ধাবৰ কাৰণে মোৰ বৰ হেঁপাহ আছিল এতিয়া মই তাইক ভাল কাপোৰ এযোৰো পিন্ধাব নোৱাৰিম সেইবোৰ মই একো নাজানো মোৰ পৰা যেনেকে 10,000 টকা লৈছিলি 2 মাহৰ ভিতৰত ঘূৰাই দিম বুলি তেনেকে মোক 2 মাহৰ ভিতৰতে পইচা ঘূৰাই দিব লাগিব যদি তই পইচা ঘূৰাই নিদিয় তেতিয়াহ'লে তোৰ অৱস্থা বেয়া হ'ব দেউতা এতিয়া তুমি কি কৰিবা 2 মাহৰ ভিতৰত দেখোন 10,000 টকাও দিব লাগিব আৰু আমাৰ পৰা পইচাখিনি চুৰেই হৈ থাকিলে নাজানো আইজনী মই কি কৰি মই একো ভাবিয়ে পোৱা নাই দেউতা তুমি অলপো দুখ নকৰিবা মই এতিয়াই ল'ৰা ঘৰলৈ যাওঁ আৰু সকলোবোৰ কথা প্ৰথমৰ পৰা শেষলৈ ক'ম তাৰ পিছতো যদি বিয়া কৰাব বিচাৰে তেতিয়াহ'লে মই বিয়া হ'ম আৰু যদি বিয়া কৰাব নিবিচাৰে তেতিয়াহ'লে মই কেতিয়াও বিয়া নহওঁ তোমাৰ লগতে গোটেই জীৱন থাকিম আপোনালোকে বিয়াৰ কাৰণে মোক কিয় পচন্দ কৰিছে নাজানো কিন্তু মই বহুত দুখীয়া ঘৰৰ ছোৱালী সেইকাৰণে মোৰ জীৱনৰ সকলোবোৰ কথা আপোনালোকৰ আগত খুলি ক'বলৈ আহিছোঁ মই ইমানেই দুখীয়া যে বিয়াত পিন্ধিবৰ কাৰণে মোৰ নতুন কাপোৰ এযোৰ ল'বলৈও মোৰ সক্ষম নাই আৰু পুৰণা কাপোৰ এযোৰ পিন্ধো বুলিলেও মোৰ হাতত পুৰণা কাপোৰ এযোৰো নাই মই সদায় একেযোৰ কাপোৰকে পিন্ধি থাকোঁ বিয়াৰ কাৰণে দেউতাই 10,000 টকা ধাৰলৈ আনিছিলে কিন্তু সেই 10,000 টকা ঘৰ নাপালেহি ৰাস্তাতে চুৰ হৈ থাকিলে এতিয়া দেউতাৰ বহুত চিন্তা কাৰণ 10,000 টকাৰে দেউতাই বহুত সপোন দেখিছিল মোক বোলে ভাল ধুনীয়া কাপোৰ এযোৰ দিব বোলে কিন্তু এতিয়া কাপোৰ এযোৰ কিনিবলৈ আমাৰ হাতত পইচাই নাই এতিয়া আপোনালোকে বিচাৰ কৰক মোৰ নিচিনা দুখীয়া আৰু ভিখাৰী ছোৱালীজনীক আপোনালোকে বিয়া কৰাবনে নকৰাই যদি নকৰাই তেতিয়াও মই সুখী আৰু যদি কৰাই তেতিয়া মই সুখী লগতে মোৰ দেউতাই সুখী হ'ব শুনা মুকুতা আমি ধনী দুখীয়া একো বিচাৰ নকৰোঁ সকলোকে সমান বুলি ভাবোঁ যদি আমি বিচাৰ কৰিলোহেঁতেন তেতিয়া তোমাক আমি কেতিয়াও বিয়াৰ কাৰণে পচন্দই নকৰিলোহেঁতেন সোনকালে সাজু হৈ থাকা আমাৰ ঘৰৰ বোৱাৰী হ'ব কাৰণে মুকুতা আইজনীও দেখিলি নহয় আজিৰ দিনতো ইমান ভাল মানুহ থাকে আমাক দুখীয়া মানুহ ভিখাৰী মানুহ বুলি নাভাবেই দুখীয়া যদিও তোক বিয়া কৰাবৰ কাৰণে সিহঁতি ওলাই আহিছে তোৰ কপালখন বৰ ভাল আজি মা জীয়াই থকা হ'লে বহুত সুখী হ'ল হ'লে অহাকালি মোৰ বিয়া কিন্তু বিয়াখন ডাঙৰকৈ নাপাতিলেও কোনো কথা নাই কিন্তু বিয়াত পিন্ধিবলৈ প্ৰতিজনী ছোৱালীৰে হেঁপাহ থাকে যে নতুন কাপোৰ এযোৰ পিন্ধি বিয়াত বহিব আৰু মোৰ ওচৰত দেখোন নতুন কাপোৰেই নাই এই কলা কুৰ্তাটো পিন্ধি মই বিয়াত কেনেকৈ বহো কন্যা তুমি নাকান্দিবা মই তোমাৰ সকলোবোৰ কথাই শুনিলোঁ তুমি চিন্তা নকৰিবা সকলোবোৰ সময়ত ঠিক হৈ যাব তুমি এতিয়া এই ঘাঁহনিখিনি লগত লৈ যোৱা আৰু ঘৰলৈ গৈ বাকচত ভৰাই ৰাখিবা অহাকালি যিহেতু তোমাৰ বিয়াৰ 1 ঘণ্টাৰ আগত বাকচ খুলি এই ঘাঁহনিখিনি চাবা তোমাৰ সকলো সমস্যাৰ সমাধান কেৱল এই ঘাঁহনিখিনিয়ে কৰিব
দিনতে আহিব কি যে কৰো নহয় পিন্ধিবলৈ ভাল কাপোৰ এযোৰো নাই বৰ লাজৰ কথা দেই যোৱাকালি জলকৰি গৰাকীয়ে বিয়াৰ এঘণ্টাৰ আগতেই বাকচ খুলি ঘাঁহনিখিনি চাবলৈ কৈছিলে মই পাহৰিছিলোৱে এতিয়া চাওঁচোন ঘাঁহনিখিনি কি হ'ল ইমান ধুনীয়া কাপোৰ এইযোৰ যে সাধাৰণ ঘাঁহৰ পৰা বনাইছে মানুহে দেখিলে ধৰিবই নোৱাৰিব বহুত ধুনীয়া বোৱাৰী তোমাক আজি এই হাজত বহুত ধুনীয়া লাগিছে মৰম লাগিছে আৰু আমি এটা সিদ্ধান্ত লৈছো যে তোমাৰ দেউতা ইয়াত অকলে অকলে থাকিব নালাগে তোমাৰ লগতে সেই ঘৰখনত থাকিব সকলোৱে মিলি আমি থাকিম আমি আজিৰ পৰা সকলোৱে মিলি জুলি লগত থাকিম